নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম। আজি ভিডিঅ'টো হ'ল ফাৰ্মৰ ওপৰতে, কিন্তু আজি মেইন টপিকটো হ'ল এটা কি মুৰ্গীখিনি মোৰ ৱেটটো কমি গৈছে, প্লাছ চবচে ডাঙৰ প্ৰব্লেম এটা হৈছে দানাখিনি পেলাইছে, বহুত দানা পেলাই দিছে। প্ৰত্যেকটো বাচনতে নাই কমেও এপোৱা, আধা কেজি, 1 কেজি এনেকুৱা চাইজৰ দানা পেলাই দিছে। তো মই আপোনালোকক দেখাম যে কিমানখিনি দানা পেলাইছে, কিন্তু কালিতকৈ আজি বহুত কমিছে। তাৰো এটা উপায় কৰিলত আজি অলপ কমিছে, কিন্তু তাৰ উপায় কি আছে মই সেই বিষয়েও ক'ম। তো প্ৰথম চাই লওঁ দানা কেনেকৈ পেলাইছে আৰু কিমান পেলাইছে। তো আপোনালোকে এয়া দেখিছে মুৰ্গীয়ে দানা খাই আছে, কিন্তু এয়া তলফালে আপোনালোকে মন কৰকচোন কিমানখিনি দানা পেলাইছে। এয়া প্ৰায় ভুচিতে দানাই আছে, এইটোতো অলপ কমেই, কিছুমান জেগাততো বহুত পেলাইছে। আৰু 4 ৰাউণ্ডটো এনেকৈ দানা পেলাইছে। নাই কমেও এইটো বাচনৰ তলত আধা কেজি দানা তলত পৰি আছে। এয়া আপোনালোকে ভালকৈ মন কৰিলে গম পাব এইখিনি দানা পেলাইছে। আৰু কালিতকৈ কিন্তু আজি বহুত কম হৈছে। এতিয়া এইখিনিও খোৱা অলপ উপায় আছে, সেইটো নথকা নহয়, কিন্তু গোটেইখিনি খাব নোৱাৰে। এতিয়া যদি দানা বাচনখিনি চব উঠাই থৈ দিওঁ, সিহঁতৰ তলৰ দানাখিনি বুটলি অলপ হ'লেও খাব, কিন্তু লেতেৰা হৈ থাকিলে সেইটো খাবলৈ অসুবিধা পায়। প্ৰত্যেকটো বাচনতে দানা পেলাইছে এনেকৈ। তো বাকী বাচনত দানা কম আছে, এইবিলাকতো খালিয়ে হৈ আছে। এতিয়া দিন যেতিয়া আৰু তাতে গৰম পৰি আছে, আজি অলপ ঠাণ্ডাৰ কাৰণে বাচনখিনি নমাই থোৱা আছে এতিয়ালৈকে। তো যদি ৰ'দ ওলায় তেতিয়াহ'লে যিকেইটা বাচনত দানা আছে সেইটো আমি উঠাই দিম। তো আপোনালোকে চাওক, মোৰ মুৰ্গীখিনিও ৱেটটো আজি বহুত কম, কাৰণ আজি 26 দিন হৈ গ'ল। 26 দিনলৈ চাই মুৰ্গীটো যথেষ্ট ৱেট কমি আছে। তো পাতল হৈ গ'ল। মুৰ্গীখিনি পাতল হৈ যোৱা মেইন কাৰণ হ'ল, সেইটো অলপ দুখ যেনিবা আমাৰ কোম্পানী মানুহৰ গাতো আছে, কাৰণ দানাটো দিয়া নাছিলে। দানা নিদিয়াও মেইন কাৰণ হৈ গ'ল, মাৰ্কেটত বোলে চয়াবিন বহুত কম, সেইকাৰণে এয়া দানা অলপ চয়াবিন মিক্স কৰি পেলাই বনোৱা হয়। চয়াবিন নাই পোৱাৰ কাৰণে দানাটো অলপ কমাই দিছে। তো ফিড মিলৰ পৰাই দানাটো অলপ কমকৈ আহিছে কাৰণে ইয়াত অলপ আমাৰ ফাৰ্মাৰবিলাকক অলপ দানাটো কমাই দিছে। আৰু মাজতে কণ্টিনিউ 3 দিন দানা খাবলৈ নাপালে মুৰ্গীখিনি, সেইকাৰণে ৱেটটো কমি গ'ল। আৰু সেইকাৰণেই দানাটো অলপ বেছিকৈ পেলাইছে, কাৰণ মুৰ্গীটো সৰু হৈ আছে। এতিয়া আহি গ'ল 3 নম্বৰ দানা। তো 3 নম্বৰ দানা দিয়াৰ কাৰণে সিহঁতে দানাটো অলপ মোটা পাইছে, মোটা পোৱাৰ কাৰণে বাচি সৰুটো খাইছে আৰু ডাঙৰটো প্ৰায় পেলাই দিছে। কিন্তু কালি যিমান পেলাইছিলে আজি তাৰ তুলনাত বহুতেই কম। আমি কি কৰিলোঁ, ৰাতি লিভাৰ দিলোঁ, কাৰণ লিভাৰটো এইবাৰ আমি টোটেলি ইউজ কৰা নাছিলোঁ কিডনী বেমাৰটো লগাৰ কাৰণে। তো কালি আমি ৰাতি লিভাৰ দিলোঁ। লিভাৰ দিয়াৰ কাৰণে আজি দানাটো অলপ বেছিকৈ খাইছেও, আজি অলপ কমো পেলাইছে। তো এনেকৈ আৰু এটা কাম কৰিব পাৰি, দানা বেছিকৈ যদি পেলোৱা হয় তেনেহ'লে দানাখিনিৰ লগত ক'লা নিমখ, যিটো মোটা চাইজটো, মানে যিটো পাউডাৰটো নহয়, মোটা চাইজ এটা ক'লা নিমখ পায়, যিটো ডাঙৰ আহে, গৰু ছাগলীক খুওৱা হয়, মানুহেও খায় বাৰু। সেই নিমখটো আনি পেলাই গুড়ি কৰি দানাৰ লগত যদি অলপ মিক্স কৰি দিয়া হয়, তেতিয়া দানাটো বহুত কম পেলায়, পানীটো অলপ বেছিকৈ খায়। কিন্তু পানীত যদি ডাইৰেক্ট দিয়া হয় তেতিয়া পানীটোহে বেছিকৈ খায়, দানাটো খাবলৈ ইমান মন নকৰে। তো ক'লা নিমখ নিদিলেও নৰ্মেল নিমখ, যিটো আমি মানুহে খাওঁ বগা নিমখটো, সেইটো দিলে অলপ কম পৰিমাণে দিব লাগে, পাতলকৈ দিব লাগে। তেতিয়া নিমখ লাগিলে সিহঁতে দানাটো অলপ বেছিকৈ খাব আৰু পেলোৱাটো অলপ কমিব। তো প্ৰব্লেম মোৰ সেয়াই চলি আছে এইবাৰ, প্ৰব্লেম বহুত। দানাও এয়া সেনেকুৱা হৈছে, মৰ্টেলিটিও কিছু হ'ল, কিডনী বেমাৰ লাগি এতিয়া বৰ্তমান কিডনী বেমাৰটো টোটেলি বন্ধ হৈ গ'ল। এতিয়া মৰ্টেলিটিটো বহুত কমিলে, আজি ভালমান দিন হ'ল মৰ্টেলিটি হোৱাই নাই বাৰু এতিয়ালৈকে। প্ৰব্লেমটো মোৰ সেয়াই। বাকী নতুন ফাৰ্মৰ পোৱালিটো সম্পূৰ্ণ ওলালে যদিও তাতো এটা প্ৰব্লেম হৈ গ'ল। তাতো 3 দিন দানা খাবলৈ নাপালে, মুৰ্গীখিনিয়ে ওলোৱা আগৰ 3 দিন সম্পূৰ্ণ দানা খাবলৈ নাপালে, সেইকাৰণে তাতো অলপ মুৰ্গীখিনি ৱেট কমিলে যদিও ইমান কমা নাই। 1.8 প্লাছ আহিছে।
তো দানা কম 3 দিন খাবলৈ নাপালে কাৰণে যিটো ৱেট আছিলে তাৰ পৰাও বহুত কমি গ'ল ৱেট। তো সেইটো লছ, সেইবাৰ দানাৰ কাৰণে বহুত লছ হৈছে। কোম্পানী এইটো প্ৰব্লেম প্ৰায় থাকিলেও চব সময়তে নহয়, কিন্তু কিছুমান সময়ত এনেকুৱা প্ৰব্লেম হৈ যায়। তো আপোনালোকে দেখিলে এয়া মুৰ্গী দানা পেলাইছে, সেয়া দানাটো খোৱাটো ব্যৱস্থাটো নিজে নিজে কৰিব লাগিব, সেইটোতো আপোনালোকে বুজি পালে। আৰু মেইন কথা হ'ল আমাৰ মুৰ্গীখিনি ৱেটটো কমি আছে। ৱেটটো বঢ়াব পৰাও ক'বলৈ গ'লে নিজৰ হাততো সেইটো কেপাচিটি আছে, কাৰণ ৱেট বঢ়াব পৰা যথেষ্ট মেডিচিন আছে। আৰু মেডিচিনটো এবাৰ ভাবিছোঁ পৰাপক্ষত অলপ সোনকালৰ পৰা ইউজ কৰিলে হয়তো ৱেটটো মিলি যাব পাৰে। তো সোনকালৰ পৰা ইউজ কৰিম বুলি ভাবিছোঁ, কাৰণ আজি 26 দিন, 30 দিনৰ মানে 29ৰ পৰা ইউজ কৰিম বুলি ভাবিছোঁ। কাৰণ প্ৰত্যেকবাৰ আমি 30 দিনৰ পাছৰ পৰাহে ৱেট বঢ়া মেডিচিন দিওঁ, কিন্তু এইবাৰ 2 দিন হ'লেও আগতীয়াকৈ ল'ম বুলি ভাবিছোঁ। কাৰণ এতিয়ালৈকে বৰ্তমান মুৰ্গী যিমানটো ৱেট আহিব লাগিছিলে সিমানটো নাই অহা, আৰু দানা খোৱাটো অলপ কমি গৈছে। দানা খোৱাটো মোটামুটি মেডিচিন ইউজ কৰিছোঁ যেতিয়া, আজি লিভাৰ খুৱাইছোঁ, কাইলৈ কণ্টিনিউ 3 দিন দিয়াৰ পাছত হয়তো দানা পেলোৱাটো কমি যাব। আৰু মুৰ্গীখিনি ডাঙৰ হৈ আহিলে সিহঁতে ডাঙৰ সৰু নেবাচে, কাৰণ ইয়াত যিখিনি সৰু সৰু মুৰ্গী আছে সেইখিনিয়ে বেছি দানাটো পেলাইছে। আৰু যিটো ডাঙৰ চাইজ মুৰ্গী আছে সিহঁতে পেলোৱা নাই, সিহঁতে চবেই খাবলৈ বিচাৰিছে। তো আজিলৈ ইমানতে থাকক। তো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, আজিলৈ ইমানতে থাকক। তো ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো যিসকল নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব। ব্ৰইলাৰ ওপৰত ভিডিঅ' মই বহুত দি থোৱা আছে, সেইবিলাকো চাবলৈ চেষ্টা কৰিব। তো আজিলৈ ইমানতে থাকক, বাই বাই।